মনোজ ভাই ফেশ্বনৰ কাপোৰ আপোনালোকে এতিয়া এইখন দোকানতো পাই যাব। এইফালে চাওক লগাই দিছোঁ ধুনীয়াকৈ, এয়া কেৱল আৰম্ভণিহে দেই। আজি এখন কাপোৰ দোকানৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আছোঁ ৰিয়াৰ দোকানত, তাই পইচা হিচাপ কৰি আছে। ইমানে পইচা হৈছেনে? হেল্ল' নাই পইচা হোৱা নাই, আছে মাত্ৰ 3000 টকা ইয়াত। আৰু এয়া চাওক পাছফালে গুচি দিয়াচোন। চাওক মেখেলা চাদৰ ইয়াতো লগাই দিছোঁ, একদম চাওকচোন। অফলাইনত যদি কোনোবাই মানে আহি চাম বুলি ভাবে, সময় সুবিধা নাই বোলে, ওচৰতে আছোঁ, দোকানত সোমাই চাম বুলি ভাবিলে ৰিয়াৰ দোকানত আপোনালোকে পাই যাব। ৰুকচিনত আছে দোকানখন, ৰুকচিন চেকপোষ্ট, ৰুকচিন গেটৰ মানে অসম অৰুণাচলৰ আমাৰ যি সীমা, ৰুকচিন কি কৈছে? PRP কমপ্লেক্স, পানীৰাম কমপ্লেক্স। বঢ়িয়া। আপোনালোকে আহক, পূজাৰ একদম ধামাকা অফাৰ। এয়া মেখেলা চাদৰ আছে, কুৰ্তি আছে, কুৰ্তি ছেট আছে, দেখিছেনে? পূজাৰ ইয়াত কাৰণে একদম মানে তোমাৰ দোকানত স্পেচিয়েলি কি পায়? মোৰ দোকানত এতিয়া আছে কুৰ্তি ছেট, তাৰপিছত এতিয়া মেখেলা চাদৰো হ'ল, বাকী যিমান লেডিছৰ গোটেই বস্তু পায় আৰু। কেৱল লেডিছৰ বস্তু পায়, মহিলাৰ, মাইকী মানুহৰ, মতা মানুহৰ বস্তু ইয়াত নাপায়। চাওক ইয়াত এইবিলাক আছে, দেখিছে আৰু কি হয় এইবোৰ। ফ্ৰক আছে, দীঘল ফ্ৰক, চুটি ফ্ৰক, কুৰ্তি আৰু এইফালে টপছ, আৰু ইয়াত চেঞ্জ কৰিবলৈ ৰুমো আছে, মানে ট্ৰায়েল ৰুমো আছে। পানী খাম ক'লে পানীও আছে। আৰু কি আৰু এইফালে টপছ আছে। সেইটো কাৰণে মই ভাবিলোঁ কি, যিহেতু মহিলাৰ দোকান, সেইকাৰণে মহিলাৰ কাপোৰ অলপ ইয়াত মই ওলোমাই দিলোঁ ৰিয়াৰ দোকানত। আপোনালোকে আহি চাব পাৰিব ইয়াতো যদি এইফালে আহে। বাকী যিয়ে নহওক বাৰু, দোকানখন আছে আমাৰ জোনাই ৰুকচিনত, যিটো মানে গেট, আমাৰ যিটো আছাম অৰুণাচলৰ গেট, সেই গেটৰ কাষতে আছে। আৰু পূজা বুলি কিবা অফাৰ চফাৰ চলিব নাই? পূজাত আপোনালোকে অফাৰ পাব, আহক, পুৰা ধামাকা অফাৰ আছে। এইজনী এনেই পেকপেকাই থাকে, ভিডিঅ' অন কৰিলে ভয় খাই যায়। যোৱাকালি ৰ'দ নাছিলে, আজি বহুত কাৰাকে ৰ'দটো দিছে। আৰু দৰ্জাখন বন্ধ কৰি দিছোঁ, ভিডিঅ' কৰিম বুলি ভাবিছোঁ। ঘৰলৈ আহিলোঁ এতিয়া বৰ্তমান। দৰ্জাখন খুলি থ'লে পোহৰটো জোখতকৈ বেছিহে আহে, সেইটো কাৰণে লাইটবোৰ জ্বলাই লৈছোঁ এয়া। আৰু এতিয়া কাপোৰ কেইযোৰমান দেখাম বুলি ভাবিছোঁ, সদায় দেখুওৱাৰ দৰে। আজি লৈছোঁ মই পাৰ্পল আৰু ৰেড কালাৰ, দুয়োটা কালাৰৰ তিনিযোৰকৈ লৈছোঁ। ধুনীয়াকৈ দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক। এযোৰকৈ ধুনীয়াকৈ দেখুৱাম মই, কিন্তু তাৰ আগতে অলপ চাইড কৰি লৈছোঁ কাপোৰকেইযোৰ, তেতিয়াহে। মই প্ৰথমতে ৰঙা দেখুৱাম, এযোৰ ৰঙা, এয়া চাওক বহুত ধুনীয়া কাপোৰকেইযোৰ। মই প্ৰথমতে চাদৰখন দেখুৱাম। এইখন হ'ব চাদৰ, সম্পূৰ্ণ চাদৰখনত ধুনীয়াকৈ ফুল তোলা হৈছে, চাওক। এইখন হৈছে চাদৰ, দেখিছেনে? অতি সুন্দৰ কাপোৰযোৰ। চাদৰখন দেখুৱালোঁ, তাৰপিছতে মই দেখুৱাম এতিয়া আপোনালোকক মেখেলাখন। আপোনালোকে খুব সুন্দৰকৈ ল'ব পাৰিব মনোজ ভাই ফেশ্বনৰ পৰা। এইখন হৈছে মেখেলা, তাৰপিছতে আহিলে ইয়াতে ব্লাউজৰ পিচ আৰু পটি লগতে লাগি আছে। ইয়াতে পাব আপোনালোকে ব্লাউজৰ পিচ আৰু পটি। এয়া হৈছে পটি, চাদৰৰ পটি, লগতে ব্লাউজৰ পিচ, আৰু ডিজাইনটো দিবলৈ ইয়াত ধুনীয়াকৈ আছে, পাহাৰ ডিজাইনৰ। এয়া চাওক। আৰু এই কাপোৰযোৰৰ দাম পৰিব 4100 টকা। তাৰপাছতে ছেকেণ্ড ৰেডযোৰা দেখুৱাম বুলি ভাবিছোঁ। এইযোৰ যে তাতকৈ আৰু বেছিহে ধুনীয়া বুলি ক'ব লাগিব, খুব সুন্দৰ কাপোৰযোৰ। প্ৰথমতে মই চাদৰখন দেখুৱাই দিওঁ। এইখন হ'ব চাদৰ। আপোনালোকে মনোজ ভাই ফেশ্বনৰ হোৱাটছআপ নম্বৰটো ছেভ কৰি থ'ব, যিটো হোৱাটছআপ নম্বৰত আপোনালোকে কাপোৰ বুকিং কৰিব পাৰিব। এইযোৰ চাওক, সেই ৰঙাযোৰ মানে অলপ টেষ্ট কালাৰৰ আছিলে, আৰু এইযোৰ অকণমান বেলেগ ধৰণৰ। চাওক, অনুমান কৰিব পাৰিছে আপোনালোকে, দেখিছেনে? খুবেই বেছি ধুনীয়া। তাৰপৰা আহিলে এইটো হৈছে মেখেলাখন, ইয়াত লাগি আছে, এয়া চাব আপোনালোকে। এখন মেখেলাখন, এয়া চাওক, এখন মেখেলা। ভাল লাগিছেনে বাৰু? লগতে আপোনালোকে মনোজ ভাইৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। ব্লাউজ পিচ আহিব এতিয়া। এইটো ব্লাউজৰ পিচ, খুব সুন্দৰ, খুব ধুনীয়া। এইটো ব্লাউজৰ পিচ। দুৰ্গা পূজা আহি আছে, সোনকালে লৈ লওক। আৰু ইয়াতে আছে পটি, এয়া পটি একদম জোখত আছে পটি, তাৰ বাবে চিন্তা কৰিব নালাগে। আমি কাপোৰ দিলেও পটিটো জুখি দিওঁ, যে অলপ কম ওলাব নেকি বা কিবা খেলি মেলি হ'ব নেকি। কাৰণ আগে কেইজনমান কাষ্টমাৰৰ লগত এনেকুৱা হৈছে, মানে পটিটো অলপ চুটি হৈ যায়। সেইবাবে আমি দিয়াৰ আগতেই
4-5 বাৰ চাই লওঁ যে কাপোৰযোৰ কিবা বেয়া আছে নেকি, ক'ৰবাত দাগ দুগ আছে নেকি, ফাটা চিটা আছে নেকি চাই লওঁ, লগতে প্ৰতি জোখত আছেনে নাই সেইটো চাই লওঁ, তাৰপিছতহে আমি পঠিয়াই দিওঁ। আৰু এযোৰ ৰেড এইযোৰৰ দামটো ক'বলৈ মই পাহৰি গ'লোঁ, এইযোৰৰ দামটো হ'ব 4,200 টকা। তাৰপিছতে এইযোৰ 3 নম্বৰ ৰঙাযোৰলৈ আহিছোঁ, এইযোৰ এই দুযোৰতকৈ দামটো কিছু কমটি। এয়া আহিছোঁ 3 নম্বৰ ৰঙাযোৰলৈ, এযোৰ চাওক, এয়া চাওক, এইযোৰ কেনে লাগিছে কওক। আপোনালোকে এইযোৰ কম দামতে পাব, এই যি দুযোৰ মই দেখুৱালোঁ সেই দুযোৰতকৈ আপোনালোকে এইযোৰ কিছু কম দামতে পাব। চাওক, চাদৰখন দেখুৱালোৱেই, তাৰপাছতে এতিয়া মই দেখুৱাম মেখেলাখন। এখন হৈছে মেখেলা, এখন হ'ব মেখেলা পিচ, এয়া চাওক। তাৰপাছতে ইয়াতে এয়া আহিলে ব্লাউজৰ পিচ আৰু পটি, এইটো হৈছে পটি, লগতে এইটো হৈছে ব্লাউজৰ পিচ। দামটো ক'বলৈ মই পাহৰি গ'লোঁ, দামটো মই অলপ চাই দিওঁ ৰ'ব, পাহৰি যাওঁ মানে কাপোৰবোৰ বহুত থাকে যে। দামটো বেছি নহয়, মাত্ৰ 3,400 টকাতে এইযোৰ কাপোৰ পাব আপোনালোকে, 3,400 টকাত। সোনকালে লৈ লওক, 3,400 টকাত পাব। স্ক্ৰীনশ্বট মাৰক আৰু আমালৈ হোৱাটছআপ কৰক, হোৱাটছআপ নম্বৰ স্ক্ৰীনত দি ৰখা হৈছে। আৰু এটা কথা মই কৈ থওঁ এইখিনিতে, বহুতে কয় যে আমাৰ ইয়াত ডেলিভাৰী হ'বনে, আমুকত ডেলিভাৰী হ'বনে, অসমৰ বাহিৰৰ ইয়াত ডেলিভাৰী হ'বনে। চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, আপোনালোকে য'ৰ পৰাই ভিডিঅ' চাই নাথাকক কিয়, অল ইণ্ডিয়া ডেলিভাৰী হয় আমাৰ বস্তু, চিন্তা কৰিব নালাগে। এতিয়া আহিছোঁ পাৰ্পল কালাৰত, এযোৰ চাওক, এইযোৰ চাওক, এইটো ব্লাউজ পিচ। মই প্ৰথমতে মেখেলাখন দেখুৱাই দিওঁ, চেল্ফ বৰ্ডাৰৰ হয় দেই, ফিক্স পাৰি আছে, এয়া চাওক কেনে, ঠিকে আছেনে? এইযোৰ চাওক, ফিক্স পাৰি হয়, বহুত ধুনীয়া লাগিব পিন্ধিলে। তাৰপিছতে এতিয়া মই মেখেলাখন দেখুৱাম, এখন হৈছে চাদৰ, দেখালোঁ আপোনালোকক। এইখন হৈছে মেখেলা, এইখন হ'ব মেখেলাখন, এই মেখেলা পিচ, এয়া মেখেলা, ভালকৈ দেখুৱাই দিয়া। এয়া হৈছে মেখেলাৰ ফুলৰ ডিজাইনটো চাওক। তাৰপাছতে আহিলে ইয়াতে ব্লাউজৰ পিচ, এইটো হ'ব আপোনালোকৰ ব্লাউজৰ পিচ, দেখিছেনে? এইটো হৈছে ব্লাউজৰ পিচ, আৰু এই কাপোৰযোৰ পাব আপোনালোকে 3,400 টকাত। এতিয়া আহিছোঁ ছেকেণ্ড যোৰা, এযোৰ অতি সুন্দৰ কাপোৰ চাওক। এখন হৈছে চাদৰ, দেখিছেনে? ফুলটো কিন্তু ইয়াত একদম হেভিকৈ আছে চাওক, ফুল। সেইখন হৈছে মেখেলা, এখন মেখেলা হয়। তাৰপিছতে চাদৰখন হ'ব এইখন হৈছে চাদৰ চাওক। সম্পূৰ্ণ চাদৰখনত কিমান ধুনীয়াকৈ ফুল আছে চাওক, এইবোৰ চাওক, দেখিছেনে? হালধীয়া, ক'লা, বগা, ৰঙা সংমিশ্ৰণেৰে খুব ধুনীয়াকৈ ফুলবোৰ তোলা হৈছে, আৰু ডবল ঘাই আছে ইয়াতে চাদৰখনত। এখন হৈছে চাদৰ, দেখুৱালোঁ মই আপোনালোকক। তাৰপিছতে আছে ইয়াতে ব্লাউজৰ পিচ আৰু পটি, এয়া পটি, এয়া হৈছে পটি, আৰু এয়া হৈছে ব্লাউজৰ পিচ। আৰু এই কাপোৰযোৰৰ দামটো পৰিব 3,900 টকা। আৰু শেষত এযোৰ আছে, এযোৰ দেখুৱাই দিওঁ, এযোৰ 3,500 টকাত পাব এইযোৰ, যিযোৰ মই এতিয়া খুলিব বিচাৰিছোঁ। এইযোৰ ফিক্স পাৰি আছে, ফিক্স পাৰিৰ কালেকশ্যন বহুত আছে। এয়া চাওক, এখন চাদৰ, কেনে লাগিছে, ভাল লাগিছেনে বাৰু? এটা কমেণ্ট কৰি দিব। চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব আপোনালোকে একেবাৰে নাপাহৰিব, লগতে পেজটো ফ'ল' কৰি দিব। চাদৰ, তাৰপিছতে এইখন হ'ব মেখেলাখন, এখন হ'ব মেখেলা, আৰু ইয়াতে আছে এয়া ব্লাউজৰ পিচ, এয়া চাওক, এইটো হৈছে ব্লাউজৰ পিচ। আৰু এই ভিডিঅ'টো মই ইমানখিনিতেই শেষ কৰিছোঁ, লগ পাম অন্য এটি ভিডিঅ'ত। আজিলৈ বাই বাই।